শুৱালকুছিত অষ্টমী চাব আহিছোঁ ঝোলাত ধৰি ৰাস্তা অৱস্থা চাওঁ আৰু তোমাৰতো দেখাই দিয়া চাওঁ অকণমান নিজৰটো দেখা কৈ তুমি দেখো উঠাই নাই এতিয়া আমি আহি আছোঁ ৰিক্সা ইমান ৰ'দ দিছে বাপ্পাও গৰমত থাকিব কি ধুনীয়া মন্দিৰটো আহি আছোঁ পিছত আৰু এখন আমাৰ গাড়ী আহি আছে আগে আগে আমি নিজে চেণ্ডেল ল'লে দুইযোৰ এয়া শুৱালকুছি বস্তু শুৱালকুছি গেট পালোঁ আমি এতিয়া আৰু অলপমান আছে পামেই আৰু বেছি সময় নাই ক'ত যায় আছোঁ এতিয়া অষ্টমী যাব অষ্টমী চাব যায় আছোঁ এই অষ্টমী এই বেগ চেগ লৈ হৈছে এটা কি ল'বি কি ৰ'দত অৱস্থা নাই মোক কলাই চাটা তাটা নাথিং ৰ'দ ইজ কামিং রোড ইজ কামিং না থেকে খামো বড় থেকে আনে গেছে এনে অবস্থা হয়ে গেছে আমার অবস্থা হয়েছে শুৱালকুছিত আহি আমাৰ গাছৰ পাতো এটা লৰা নাই খাইলে গেলে তাতে এনেই গৰম তাতে আৰু মানুহৰ আৰু বেছি গৰম যোৱাবাৰ হেৰি পাই আনিছিলোঁ কি কয় এয়া আমি আহি পালোঁ শুৱালকুছিত অশোক অষ্টমী ইমান বছৰ আমি ডাঙৰ হ'লোঁ সৰুৰ পৰা আজি প্ৰথম নাই পাৱা এয়া আজি প্ৰথম আহিছোঁ লাজে লাগে হাজোৰ মানুহ হৈ কিনে অষ্টমী চাব আজি প্ৰথম আহিছোঁ বৌ কালি হা মানুহ আজি আহি পাইছে ইমান লাজ লাগে জাৰু কিমান বজাত এইপিনে যাবা কাপোৰৰ বজাত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে এয়া বহাগত বিহুৱান দিবৰ কাৰণে গামোচা মোৰ বিহুৱান দিব কোনো নাই মই কেনেকৈ কিনি দিওঁ এয়া চাদৰ মেখেলা চিংগুল মেখেলা আমাৰ পা ইন্দুৰ মাৰা হৈ কিনছে আজি প্ৰথম দিন লৈ চিষ্টেম ইন্দুৰ সোমাব এতিয়া কাৰোবাক গিফ্ট দিব লাগিলে দিব পাৰিব কি নাম ক ফুচকা খাবি কেই টকা খাবি 10 টকা ৰাখা দেখো খাবিনে খাবা আহিছোঁ খাম খাবা আহিছোঁ ফুচকা খাবনে এইয়া ফুচকা খোৱাত ব্যস্ত আমাৰ হিৰো কেনে টেষ্টি নে বাবু কেনেকুৱা লাগছে মজা মুছলিম মানুহ আহে আমাৰ ইয়াত
কিমান গাড়ী এইবিলাক মই দিম নহয় কিমান কেজি চাবা দিছোঁ কিমান গাড়ী এইবিলাক টকা যাব এইটো ভাল লাগছে পাব সেইটো কৰেহে বুজি নাপায় এইটো ভাল লাগছে ন 20 টকা আনকমন নে অঁ আনকমন বস্তুগিলা ভাল লাগে কিমান এইবিলাক 20 টকা ছাতা তলাব টিপি মাৰ গৰম লাগছে দেখা নাই কিমানকৈ দিছে মালা ৰ'দত শুকিয়ে যাব 20 টকাকৈ ৰ আহিছে ৰ ঘৰি আন ইমান ৰ'দত চাওঁ ঘৰতে চলি সিদ্ধেশ্বৰ গণেশ আমাৰ ঘৰৰ ওচৰত এইটো কেদাৰ কেনে গৰম দেখছে গৰমত দিল হা বহুত আহিছে আমি এইকেইটা আহিছোঁ ৰ ফুটা এটা লওঁ ৰ ফুটা সেৱা নিতু নিৰ্মালি দি ল ফটা দিছে দে নিৰ্মালি দি আমার এক বক্স আছে নিছিলে যাওঁ দে আৰু এটা বোকা আহিছে আজি বহুত বোকা লগ লাগিছে ছাতা নাই কলা হৈ গ'ল এনে কলা বেয়া এইগিলা 20 টকা অনলি ফৰ 20 টকা কিন্তু এটাও ভাল লগা নাই নেকি কাপ প্লেট যিমান যি লাগে যাকে যি লাগে তাকে নিব বহুত কম দামত দিয়া হৈছে ডাঙৰ ডাঙৰ কাৰোবাক গিফ্ট দিব লাগিলে দিব পাৰিব স্কুলত দি থাকক কোনটো লাগে এই ডাঙৰটো এইটো 200 কে এই ডাঙৰটো 280 চাও দেখা নাই নহয় কোনটো ডাঙৰ দিছিলো ভাত খাৱা দেবৰি খুলব লাগে দিয়ক সৈ খুলি যাব কিমান আছে দাম পাতৰ দৰে দিছ কলপাতত ভাত খাই আন লাগবে একেবাৰে এই বাতি লাগিব নেকি লাগিব নেকি কাটো কয়টা কিমানকৈ দিছে 20 টকা তিনিটা বেছিকৈ নিদিয়ে জ্বালা আছেনে 40 টকা এটা দিছিল আমাৰ বালিয়া 40 টকা এটা দিছিল বুজি পোৱা 5টা দে হা 20 টকা 5 টকা দে নহয় একো নহয় দে চবেই লাম 40 টকাত তুমি 7টা লোৱা 40 টকা পইচা নাই দাদা বজাৰ কৰি কৰি পইচা আছে জুই যাম দাদা ভাল পাবা ধুনীয়া জ্বলা গম পাইছোঁ দে মৰম লাগে জ্বলা
তো এইটো সৰু জ্বালা এইটো ডাঙৰ এইটো সৰু 5 টকা 20 টকা কিহৰ পাৰ্টি এইটো অলপ কৈ দিলে ভাল হয় কুলফি কুলফি খালা এবাৰ মই খাম ইয়া কুলফি গৰমত ঠাণ্ডা ঠাণ্ডা কুল কুল অৰিজিনেল মনি কি অৰিজিনেল না কিমান কে তিন পোৱা আছে 150 টাকা তিনি পোৱা এইটোত কেনেকৈ দেখবা আধা কেজি এইটো হয় তিন পোৱা ওজন আছে চাওঁ এইটো পানী খায় মৌলা খায় পানী খাব বটলটো নামে 500 ন এইটো পানী খায় মৌ ডাঠা আছে গম পাইছোঁ তিনি পোৱা আছে মোৰটো কি জমনীয় আৰু কেঁচা লোৱা নে পকা লোৱা হে কেঁচা কিন্তু চাবা ঠগব নৰে আৰু ইমান ৰিক্স ল'ব নোৱাৰি নহয় কিমানকে 50 কিমান 50 যদি বহুত হৈছে সৰু দেহ কত লিখা 30 কে হ'ব না 30 কে লওঁ কেঁচা যেন লাগছে পকা নহয় এইটো কেঁচা পকা নহয় কি ভাল ইমান দাম ন ইমান অলপমান দে এটা বাতি 50 টকা তেতিয়া খালো ঠিকে কৈছে সৰু ছোৱালীকে বুজি পাইছে ইমান ঠগে আছে মানুহ 50 টকা নিম্বু পানী খালি আমাৰ লাভ হ'ব ন এইটো 50 টকা হয় খালে গলে বেয়া লাগে 50 টকা নাই দাবু ইমান বুজি পা আমাৰ চলি হাত দি চাই থকা দিছিল দিব হাত দি থকা চাই দিব কেঁচা পিঁয়াজ নিলে নেকি অকণমান চাটনি দিব ম'ম' অৰ্ডাৰ দিলে ম'ম' খাম এতিয়া মোৰ চাটনি নাই দেখোন এবাৰ দি চাটনি যি যি লাগে চব পাব পকা তেতেলি লাগে নহয় বোলে থৈকেৰা লাগে তেতেলি কিমান দাম তেতেলি 40 টকা কিমান হয় ধান চাই যাওঁ আগতে এতিয়া অলপ বতৰটো ঠাণ্ডা কৰিছে এটা নেহৰু কিমানকৈ দিছে কিলো আছে বেয়া আছে নেহৰুবিলাক শুকাই গৈছে ভাল নহয় নেহৰু বুন বগৰী তেতেলি ৰাখিবলৈ তেতেলি কিমানকৈ এইটো কিমান কম নকৰে ন কম কৰক কিমান ৰ'দ দিছিল এতিয়া কমি গ'ল ভেৰাইটিজ মাছ আছে
আরে এটা সাগর মাছ নাকি এইটো কি মাছ মোৱা মাছ ন এইটো বেলেগ দেখো এইটো কি বললি বামি ভেৰাইটিজ মাছ ৰাজৰ যোনে যোনে শুকান মাছ ভাল পায় এইবিলাক মই কিন্তু একদম বেয়া পাওঁ মানে নিচলাং দে ৰাখা এবাৰ অকণমান চব্জি লৈ যাওঁ যিহেতু কম দামত দি আছে লোৱাত চব লৈ লো ৰ'বা মোনাখন দাঙিব পাৰোঁ নে নোৱাৰোঁ সেইটোহে কথা ডাঙৰ তাজা তাজা চব্জি তই তেতলি কি দাম কি বতাহ বৰষুণ দিলা এতিয়া আমি ক'ত সোমাম ঘূৰে গেল চব গেল কি বতাহ 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 প্ৰত্যেক বছৰে অষ্টমীৰ দিনা বতাহ বৰষুণ দিয়ে চাওঁ বজাৰ কৰে বুলি কৰে এতিয়া ডাঙৰ মানুহে বহিব আলু আলু মোৰ 5 কিলো বৰ 5 কিলো ন কাপলা আলু 10 কিলো আছে তৰমুজ 3 কিলো অৱস্থা হৈছে আমাৰ তৰমুজ গিলে এই অৱস্থা আৰু চেণ্ডেল গিলে যাব পাৰা এতিয়া আমি যাবই পাৰা নাই কিবা এটা কৈ দিয়ে Hello guys, আমি গোটেইকেইটা ইমান মজা কৰিছো তথাপিও যাবাই পৰা নাই এই কি দুখ লগা কৈছি বৰষুণ আহিছে কাৰণে দেৰি হৈ গ'ল সেইকাৰণে আমাৰ দেৰি হৈ গ'ল ন বৰষুণ নিদিলে চাবাচোন গাইছ হাই থেংক ইউ কিলোমান লৈ লাগাই দে ভাই আপাতে চব লৰাই গৈছে এতিয়া ডাঙৰ 3 কেজি আছে না কি মজা লাগছে যে আজি এইয়া বঙালী টপলা লোৱা দিছে একদম এইয়া বঢ়িয়া লগা আছে হাতত ধনিয়া দে মোকো দে মোকো দিব অৱস্থা বৰষুণ দি এইগিলা ইমান বজাৰ লাগছে ডাঙাহে কথা আৰু কোনি কেনেকৈ ডাঙৰ আছে নেমু টেঙা চোৰা খাওকচোন পিঁয়াজ লৈছোঁ 20 টকা কিলো এতিয়া আমি ঘৰলৈ আহি থাকোঁতে আধা ৰাস্তাত বহুতে ক'লে চাহ খাওঁ বলক চাহে অলপ খাই আহোঁ এয়া বহুতে চাহ খালে তাতে খালোঁ মই চিকেন পকৰা ম'ম' খালোঁ তথাপিতো পেটটো নামানিল ৰেষ্টুৰেণ্টত আহিলে আৰু মোৰ চিকেন ফ্ৰাইড ৰাইচ খাব নাপালে কিবা এটা মনটোই ভাল নালাগে সেইকাৰণে মোৰ কাৰণে চিকেন ফ্ৰাইড ৰাইচ 1 প্লেট অৰ্ডাৰ দিলোঁ মই আৰু বাবু খালোঁ বাকীবিলাকে চাহ খালে কি ধুনীয়া সোৱাদ হৈছে মানে ক'ব নোৱাৰি ইমান ধুনীয়া লাগিছে খাই এয়া বৰষুণ কি ডাঙৰ বৰষুণ দিছে আমি ঘৰলৈ যাই আছোঁ বাই বাই